Hello everyone, আজি লৈ আহিছো মিঠা ইডলি এটি সুন্দৰ ৰেচিপি। মিঠা ইডলি আমি বহুতে খাইছো, কিন্তু এনেদৰে নাৰিকল আৰু গুড়ৰ পুৰ দিয়া মিঠা ইডলি খাইছানে বাৰু? যদি নাই খোৱা তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব। বিহু আহি আছে, বিহুত আলহীক আৰু ঘৰৰ মানুহকো এনেদৰে মিঠা ইডলি বনাই খুৱাবচোন, খাই খুব ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মিঠা ইডলি বনাবৰ কাৰণে মই চুজি ব্যৱহাৰ কৰিছো। এয়া 2 কাপ চুজি লৈছো। 4 ভাগৰ এভাগ ললো চেনি, 4 ভাগৰ এভাগ ললো পাউডাৰ গাখীৰ, অকণমান ইলাচি পাউডাৰ আৰু অকণমান বেকিং পাউডাৰ। তাৰ পাছত এয়া 2 চামুচমান ঘিউ দিছো। 2 কাপ চুজি লোৱাৰ কাৰণে এয়া 1 কাপ গাখীৰ ব্যৱহাৰ কৰিছো। আমুল তাজা গাখীৰ লৈছো। এতিয়া গাখীৰখিনি অলপ অলপকৈ দি পেনি ভালদৰে চুজিখিনিৰ লগত মিলাই ল'ম। আপোনালোকে ঘোলটো অকল গাখীৰেৰো বনাব পাৰে। মই 1 কাপ গাখীৰ ব্যৱহাৰ কৰিছো আৰু যিমানকণ দৰকাৰ হয় সেইকণ মই পানী ল'ম। এতিয়া গাখীৰখিনি দিয়াৰ পাছত ভালদৰে মিহলাই লৈছো। গাখীৰখিনি মিহলাই লোৱাৰ পাছত এয়া অলপ অলপকৈ পানী দি পেনি ঘোলটো ৰেডি কৰিছো। চাব যাতে বৰ বেছি ডাঠো হ'ব নালাগে, বৰ বেছি পাতলাও হ'ব নালাগে। অলপ অলপকৈ পানী দি এনেদৰে গুলি লৈছো। গুলি লোৱাৰ পাছত এইখিনি বৰ বেছি ডাঠো কৰা নাই, বৰ বেছি পাতলাও কৰা নাই। এতিয়া 1 ঘণ্টামানৰ কাৰণে এনেদৰে ঢাকি থৈ দিম। আৰু পুৰখিনি বনাবৰ কাৰণে মই এটা নাৰিকল লৈছো। নাৰিকলখিনি ভালদৰে কাটি বাছি ইয়াৰ কোলা বাকলিটো আঁতৰাই চফা কৰি ল'লো। তাৰ পাছত এয়া মিক্সাৰ জাৰ এটা লৈছো। মিক্সাৰ জাৰত নাৰিকলৰ টুকুৰাকেইডোখৰ দি দিছো। এতিয়া ভালদৰে মিহিকৈ পিচি ল'ম। আপোনালোকে যদি ইচ্ছা কৰে ৰুকনিয়ে ৰুকি ল'বও পাৰে, যেনেদৰে সুবিধা হয় সেনেদৰে কৰি ল'ব। এতিয়া এইখিনি ভালদৰে পিচি ল'লো। এতিয়া এটা বাতিত উলিয়াই লৈছো। নাৰিকলখিনিৰ লগত মিহলাবৰ কাৰণে মই গুড় ব্যৱহাৰ কৰিছো। গুড়ডোখৰ মই এনেদৰে মিহিকৈ কাটি লৈছো। এটা নাৰিকলত 1 কাপতকৈ বেছি নাৰিকলৰ গুড়ি ওলাইছে, সেইটো কাৰণে মই গুড়ৰ পৰিমাণটো আধা কাপতকৈ অলপ বেছি ৰাখিছো। সম্পূৰ্ণ 1 কাপ দিয়া নাই। যদি আপোনালোকে মিঠা বেছিকৈ খায় তেতিয়াহ'লে 1 কাপেই ব্যৱহাৰ কৰিব। এতিয়া এয়া গেছটো জ্বলাই মই কেৰাহী এখন বহাই দিছো আৰু ইয়াত গুড় দিছো। গুড়খিনি গলিবৰ কাৰণে মই অকণমান পানী দিছো। পানীখিনি দিয়াৰ পাছত অকণমান লৰাই দিছো। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিছো আৰু এয়া দি দিছো 1 চামুচ ঘিউ। ঘিউখিনি দিয়াৰ পাছত ভালদৰে লৰাই দিছো যাতে গুড়খিনি ভালকৈ গলি যায়। এনে উতল এটা আহিলতে গুড়খিনি সম্পূৰ্ণকৈ গলি গৈছে। সঘনাই লৰাই থাকিব, নহ'লে কেৰাহী তলফালে গুড়খিনি লাগি ধৰিব পাৰে। গুড়খিনি গলি যোৱাৰ পাছত ৰুকি লোৱা নাৰিকলখিনি আদি দিছো। নাৰিকলখিনি দি ভালদৰে লৰাই অলপ সময় ভাজিব লাগিব। প্ৰায় 5 মিনিটমান সময় এনেদৰে লৰাই ভাজি থকাৰ পাছত গুড়খিনি অকণমান ডাঠ হৈ আহিব আৰু হাতাখনত অকণমান লাগি ধৰা নিচিনা হ'ব, অকণমান টান হৈ আহিব। এইটো ষ্টেজতে আমি এইখিনি বন্ধ কৰি দিম। তাৰ পাছত অলপ সময় ঠাণ্ডা হ'বলৈ দিম। এইফালে আগতে ৰেডি কৰি থোৱা চুজিৰ ঘোলখিনি চাই লৈছো। আধা ঘণ্টাৰ ওপৰত হৈ গ'ল। এতিয়া এইখিনি অকণমান ডাঠ হৈ আহিছে, অকণমান ফুলি অহাৰ নিচিনা হৈছে। এতিয়া ইয়াৰ অকণমান গাখীৰ দি পেনি অকণমান ঢিলা কৰি ল'ব লাগিব। এয়া দেখিছেনে, বৰ বেছি ডাঠো হোৱা নাই, পাতলাও হোৱা নাই। এতিয়া এইফালে নাৰিকল আৰু গুড়ৰ পুৰখিনিও অকণমান ঠাণ্ডা হ'ল। এতিয়া এইফালে লৈছো এখন ইডলি ষ্টেণ্ড। ইডলি ষ্টেণ্ড যদি নাথাকে আপোনালোকে সৰু ষ্টিলৰ বাতিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মোৰ এই প্লেটখনত দেখিছেনে, মই তেল অকণমান লগাই লৈছো, কাৰণ তেলকণ লগাই ল'লে ইডলি পিঠাকেইটা উলিয়াবলৈ সুবিধা হয়। এতিয়া 1 চামুচ চুজিৰ ঘোল দিছো। তাৰ ওপৰত দিছো নাৰিকল আৰু গুড়ৰ পুৰ। তাৰপিছত তাৰ ওপৰত আৰু অকণমান চুজিৰ ঘোল দি দিছো। একেবাৰে বাতিটোত ভৰাই নিদিব, কাৰণ আমি যেতিয়া ষ্টিমত দিম তেতিয়া অকণমান ফুলি আহিব। 1 চামুচ তলত দিছো, তাৰ ওপৰত নাৰিকলৰ পুৰ দিছো, তাৰ ওপৰত 1 চামুচ চুজি দি পেনি পুৰখিনি ভিতৰত ভৰাই দিছো। ভিডিঅ'ত নিশ্চয় ধৰিব পাৰিছে কেনেধৰণে দিছো। এনেদৰে গোটেইকেইটা ইডলি পিঠা মই ৰেডি কৰি লৈছো। এখন সম্পূৰ্ণ হৈ গ'ল। এতিয়া ষ্টিমত দিওঁ আহক। এতিয়া এয়া গেছ জ্বলাই লৈছো। এয়া ম'ম' ষ্টিমাৰ এটা আছিলে, সেইটো পাতি লৈছো আৰু আধা মগ দিছো পানী। পানীখিনি যেতিয়া অকণমান গৰম হৈছে, ভাপটো ওপৰলৈ উঠি অহা নিচিনা হৈছে, তেতিয়া ইডলি পিঠাকেইটা দিয়াৰ যিখন প্লেট আছিলে সেই প্লেটখন মই ইয়াত দি দিছো আৰু ঢাকত মাৰি দিছো। 5 মিনিট বা 8 মিনিট ইমান সময় লাগে, তাতকৈ বেছি সময় নালাগে। খুব কম সময়তে এই পিঠাকেইটা হৈ যায়। এতিয়া মই টুথপিক এডাল লৈছো আৰু খুচি চাইছো ধুনীয়াকৈ সিজিলে। সেয়া মই যে কৈছিলো ফুলাই নিদিব বুলি সম্পূৰ্ণকে, এয়া দেখিছেনে কেনেদৰে ফুলি অকণমান বহলি যোৱা নিচিনা হৈছে। যদি আপোনালোকে বেছিকে বাতিটো ভৰাই দিয়ে তেতিয়াহ'লে জইন হৈ যাব, ইটো সিটোৰ লগত লাগি যাব। সেইটো কাৰণে কমকে দিব আৰু যেতিয়া আমি ভাপত দিম ইডলি পিঠাটো নিজেই ফুলি যাব।
এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, কিমান কোমল হৈছে। এটা ফালি দেখুৱাইছোঁ, এইয়া ভিতৰৰ পুৰখিনি চাওক। এটা খাই চালোঁ, সঁচাকৈ বহুত টেষ্টি হৈছে। গৰমে গৰমেতো বহুত ভাল হৈছে। ঠাণ্ডা হৈ যোৱাৰ পাছতো ইমান বেছি টাইট হৈ নাযায় এইটো বস্তু। যদি পিঠাৰে দিয়া হয় তেতিয়াহ'লে অকণমান টাইট হৈ যায়, চুজি দিলে ইমান টাইট হৈ নাযায়। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এই বিহুত এনেধৰণেৰে ইডলি পিঠা বনাই খাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি নিশ্চয় জনাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।